আলাইগাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অধীনস্থ কমলা কুঁৱৰী বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী তৰুণ চন্দ্ৰ শৰ্মা। মই এটি ষষ্ঠমান শ্ৰেণীৰ উৎপাদকৰ ওপৰত পাঠ যোগাবলৈ চেষ্টা কৰিছোঁ। মই তোমালোকক এই পাঠটো আগবঢ়াম। এই পাঠটো হৈছে আমাৰ উৎপাদক। এটা উৎপাদক বুলি কওঁতে আমি যিকোনো এটা আমি সংখ্যা ল'ব পাৰোঁ। সেই সংখ্যাটো আমি ল'ম। যেনে আমি ল'ব পাৰোঁ 7 বুলি কওঁতে আমি চাম তাক কেনেকৈ ভাঙিব পাৰিম। 1 into 7 আৰু ভাঙিব নোৱাৰোঁ থাকক তাত। আমি আকৌ এটা বেলেগ সংখ্যা লৈ চাওঁ ইয়াত। যেনে আমি ল'লোঁ 12টো আমি ভাঙিব পাৰোঁ। 1 into 12 অৰ্থাৎ 12। তাৰপিছত ভাঙিব পাৰোঁ আমি 2 into 6, এইটো ভাঙিব পাৰোঁ। তাৰপিছত আমি কি ভাঙিব পাৰোঁ, আমাৰ নেওতা জ্ঞান থাকিলে হৈ যাব আৰু 3 into কি কৰিব পাৰোঁ 4। তাৰপিছত আমি কিবা কৰিব পাৰোঁ নেকি চাওঁ। আমি অলপ চেষ্টা কৰি চাওঁ। নোৱাৰোঁ। যদি নোৱাৰোঁ তাৰমানে আমি পালোঁ আৰু ভাঙিব নোৱাৰোঁ। এইবিলাক হ'ল উৎপাদক। ইয়াত 7ৰ আমি লিখিম 7ৰ উৎপাদক আমি কি লিখিম 1 আৰু 7। ইয়াত কি লিখিম 12ৰ আমি কি লিখিম 12ৰ উৎপাদক কি লিখিম আমি 1 2 3 4 আৰু কি নিজে 12। গতিকে আমি এনেকৈ উৎপাদকবিলাক ভাঙিম। ডাঙৰ সংখ্যাবিলাক ভাঙিব পাৰিম। ঠিক তেনেকৈ যদি আমি ভাঙোঁ 64টো ভাঙিব পাৰিম। 64টো আমি কেনেকৈ ভাঙিম 1 পূৰণ 64। সদায় আমি এইটো এনেকৈ ভাঙিবই লাগিব 1টো। তাৰপিছত আমি 2ৰে হৰণ যোৱাটো চাই লওঁ। 2ৰে যাব 2 পূৰণ 32। তাৰপিছত আমি যাম 3ৰে যায় নেকি, নাযায়। 3ৰে নোৱাৰোঁ আমি ভাঙিব। তাৰপিছত 4ৰে পাৰিম নেকি চাওঁ। 4ৰে পাৰিম নে নহয়, পাৰিম। কি কৰিম 4 আৰু কি কৰিব পাৰিম 16, এইটো ভাঙিব পাৰিম। তাৰপিছত কি কৰিব পাৰিম 4ৰে 5ৰে নোৱাৰোঁ, 6ৰে নোৱাৰোঁ, 7ৰে নোৱাৰিম। চোৱা চেষ্টা কৰি চাওঁ। 7ৰে নোৱাৰিম, 8ৰে পাৰিম। 8 পূৰণ 8 আৰু কিবা পাৰিম নেকি 9ৰে নোৱাৰোঁ, 10ৰে নোৱাৰোঁ, 11ৰে নোৱাৰোঁ, 12ৰে নোৱাৰোঁ, 13ৰে নোৱাৰোঁ, 14ৰে নোৱাৰোঁ, চাইছোঁ আমি 15ৰে নোৱাৰোঁ আৰু আমাৰ 16 পাই গ'লোঁ। গতিকে আমি কি কৰিব পাৰিম এতিয়া। গতিকে আমি এইটো গতিকে 64ৰ আমি লিখি দিম উৎপাদক। কি লিখিম উৎপাদক কিমান 1, 2, তাৰপিছত 4, 8, 16, 32 আৰু 64। ঠিক তেনেকৈ আমি উৎপাদকবিলাক ভাঙিব পাৰিম আৰু লিখিব পাৰিম। এতিয়া আমি চালোঁ, চাই দেখিলোঁ এই 12ত চোৱা আমি কি কৰিছিলোঁ 1 2 3 4। এইয়া এটা গণ্ডগোল হৈছে নহয়। আমি 6টো লিখিব পাৰিছোঁ, 6টো লিখিব লাগিব। এই ৰৈ যাব নোৱাৰে। চোৱা ভালকৈ চাব লাগে। আমি খুব ভালকৈ পৰিষ্কাৰকৈ চাম। আমি কোনোবাটো ৰৈ গ'ল নেকি, এইটো 6 ৰৈ গৈছে। গতিকে 6ও ইয়াৰ এটা উৎপাদক হ'ব। এতিয়া আমি দেখিলোঁ প্ৰত্যেকৰে উৎপাদক 1, প্ৰত্যেকৰে উৎপাদক 1। ইয়াতো উৎপাদক 1 আছে, ইয়াতো আছে। তাৰমানে আমি জানিলোঁ যে প্ৰত্যেক সংখ্যাৰ উৎপাদক 1। আৰু এটা পাইছোঁ আমি প্ৰত্যেক সংখ্যাৰ উৎপাদক নিজেও থাকে। এই 7, ইয়াত 7 আছে, ইয়াত 12 আছে, নিজে নিজৰ উৎপাদক। ইয়াত 64 আছে, ই নিজেই নিজৰ উৎপাদক। গতিকে আমি এই কথাটো আজি সাব্যস্ত হ'লোঁ যে উৎপাদক কৰোঁতে 1টো সদায় ওলাব আৰু এই উৎপাদক সদায় নিজেও নিজৰ উৎপাদক হ'ব।
কিন্তু এই উৎপাদকবিলাক ওলাওঁতে আমি এনেকৈ ভাঙিম, এনেকৈ উৎপাদকবিলাক আমি বৃক্ষ কৰি আঁকিব পাৰোঁ। যেনে আমি বৃক্ষ কৰি আঁকিম, আমি বৃক্ষ পাৰিম। তাৰ আগতে আমি উৎপাদকৰ লগতে আমি এটা বস্তু শিকি থওঁ আজি, যে গুণিতক কি বস্তু চাবা। আমি উৎপাদকতাৰ লগতে যাব যে গুণিতক, এই গুণিতকৰ বিষয়ে আমি অলপমান কৈ দিছোঁ। যেনে যেনে তিনিৰ গুণিতক, তিনি গুণিতক বুলি কওঁতে আমি তিনি হ'ব, নিজে হ'ব তিনি হ'ব। তাৰপিছত তুমি নেওতাখন আনিবলৈ ৩ দুগুণ ৬ হ'ব তাৰ গুণিতক। তাৰপিছত ৯ হ'ব, তাৰপিছত ১২ হ'ব, তাৰপিছত এনেকৈ বহুত হৈ যাব। ৫ দিলে ১৫ হ'ব, ৬ দিলে ১৮ হ'ব, এনেকৈ। ঠিক আকৌ যদি আমি কওঁ ৭ৰ গুণিতকবোৰ, ৭ৰ গুণিতকবোৰ কি হ'ব? তোমাৰ ৭ হ'ব নিজে, তাৰপিছত তোমাৰ ১৪ হ'ব, তাৰপিছত তোমাৰ ২১ হ'ব, এনেকৈ যাব। তাৰমানে ই অসংখ্য, ই যে শেষ নহয় গুণিতক। তুমি নেওতা জীৱনলৈ কৰি দিব পাৰিবা, কৰিব পাৰিবা, গতিকে শেষ নহয় গুণিতক। ঠিক এনেকৈ যদি আমি উৎপাদক উলিয়ালোঁ, এই গুণিতক উলিয়ালোঁ, ঠিক এনেকৈ যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ এই গুণিতকৰ ওপৰত জ্ঞানটো আহিব। এতিয়া গুণিতক বুলি কওঁতে আমি যদি আৰু কওঁ, আমি ক'ব পাৰোঁ ৮ৰ গুণিতকবোৰ ৮, ১৬, ২৪, এনেকৈ আমি অসংখ্য গুণিতক কৰি যাব পাৰিম। গতিকে আমি এই চেপ্টাৰটোত আমাৰ ক্লাছ 6ত আমাৰ যদি আমি পাওঁ, এই পৃষ্ঠা নম্বৰ ইয়াত আছে, আমাৰ নিজে কৰা বুলি এটা বস্তু আছে। সংস্কৃত ধুনীয়া কিতাপ এইবিলাক ইয়াত কৰা আছে। যদি আমি এইকেইদিনত ঘৰতে কৰোঁ, আমি নিজে কৰাবিলাক, আজিকালি গৃহকৰ্ম নাই, এই পাঠবিলাকত গৃহকৰ্মৰ ঠাইত কি দিছে, নিজে কৰা বুলি বস্তু এটা দিছে, বৰ ধুনীয়া দিছে। এই নিজে কৰা চেপ্টাৰ 33 পৃষ্ঠাত চোৱা, নিজে কৰা 1ৰ পৰা এই 10লৈ মই যিখিনি কথা ক'লোঁ, এইখিনি কথা তোমালোকে 1ৰ পৰা 10লৈ এইখিনি এই পৃষ্ঠাটো যদি ঘৰত কৰা বহুত কাম আহিব, বুজি পাবা। উৎপাদক ভাঙিবলৈ কৈছে, প্ৰথমটো 45 উৎপাদক ভাঙিব কৈছে, আকৌ কৈছে এই গুণিতক উলিয়াবলৈ শিকাইছে 2 নম্বৰটো। গতিকে তোমালোকে এই 6 গুণিতকবিলাক কৈ যাব পাৰিম আমি। 6 গুণিতক কি, 6, 12, ঠিক তেনেকৈ এই গোটেইখিনি কথা মই যিখিনি কথা ক'লোঁ উৎপাদক ভাঙা আৰু গুণিতকৰ বিষয়ে, এই কথাখিনি তোমালোকে এই পৃষ্ঠাৰ অংকখিনি আজি আমাৰ গৃহ কাৰ্য হিচাপে নিদি আজিকালি কি কৈছে, নিজে কৰা হিচাপে দিছে। গতিকে এইবিলাক বৰ ধুনীয়া কথা। আৰু আজিকালি কিতাপবিলাকত কি কৰিছে, বৰ ধুনীয়া ধুনীয়া আমি নোপোৱা বস্তুবিলাকো দিছে। যেনে আমি এই মৌলিক সংখ্যা পাইছিলোঁ আৰু যৌগিক সংখ্যা পাইছিলোঁ। মৌলিক সংখ্যা আমি পাইছিলোঁ, যিবিলাক সংখ্যা আমি দুটা উৎপাদক পাওঁ, মাত্ৰ কেৱল দুটা উৎপাদক। যেনে 5ৰ উৎপাদক কেৱল আমি দুটাই পাওঁ আৰু নাপাওঁ, 1 আৰু 5 নাপাওঁ। গতিকে ই মৌলিক। এই মৌলিকবিলাকক আকৌ কি কৰিছে, আজিকালি বৰ সাংঘাতিক কৰিছে, যমজ মৌলিক সংখ্যা বুলি এটা উলিয়াই দিলে। আমিও পোৱা নাছিলোঁ, এতিয়াহে পাইছোঁ আমি পঢ়ি এই কিতাপবিলাকত। যমজ মৌলিক, কেনেকুৱা মৌলিক? এতিয়া মৌলিক বুলি কওঁতে আমাৰ ল'ৰা ছোৱালীৰ লগত জ্ঞান আছে, যেনে 7, 11, 13, এইবিলাক হ'ল মৌলিক সংখ্যা। কিন্তু এই মৌলিক সংখ্যাবিলাক যদি ওচৰা ওচৰি দুটা মৌলিক সংখ্যা থাকে, যেনে 3 আৰু 5, এই দুটা মৌলিক সংখ্যাৰ মাজত এটা যৌগিক সংখ্যা আছে 4। গতিকে ইহঁতক কি বুলি কোৱা হয়, মানে এই দুটা যমজ মৌলিক সংখ্যা নাম দিলে। যেনে চাওক 5 আৰু 7, ইহঁতৰ মাজতো কি হৈছে, এটা এই যৌগিক সংখ্যা আছে, কেৱল মাত্ৰ এটা যৌগিক থাকিব। তেতিয়া ইয়াক কি কৈছে, যমজ মই লিখি দিছোঁ, যমজ মৌলিক। চাইছোঁ বাৰু, এইটো যমজ মৌলিক। আমি যে কওঁ যজা, টুইন বেবী, এই যজা যমজ। গতিকে যমজ মৌলিক সংখ্যা পাব লাগিলে কি হ'ব লাগিব, দুটা মৌলিক সংখ্যাৰ মাজত ওচৰা ওচৰি হ'ব লাগিব, দুটা মাজত কেৱল মাত্ৰ এটা কি থাকিব লাগিব, যৌগিক সংখ্যা থাকিব লাগিব। তেতিয়া ইহঁতক কি বুলি কোৱা হয়, যমজ মৌলিক সংখ্যা বুলি কোৱা হয়। আকৌ আজিকালি মই এতিয়া পালোঁ, এইবাৰ এই কিতাপখনত ক্লাছ 6ৰ কিতাপখনত পালোঁ, এটা বস্তু পালোঁ মই নোপোৱা, জীৱনত পোৱা নাছিলোঁ মই। এই মৌলিক তয় প্ৰাইম ট্ৰিপলেট, মৌলিক তয়, বৰ সাংঘাতিক শব্দ পালোঁ এইটো। মৌলিক তয় কি সাংঘাতিক, চাওঁচ বাৰু। এতিয়া মৌলিক তয় বুলি কৈছে যে 3টা মৌলিক সংখ্যা একাধিকভাৱে থাকিব বুলি কৈছে। 3টা মৌলিক সংখ্যা, এইটো মানে একেবাৰে মেছেজ। কিন্তু এই কিতাপখন প্ৰথম পাইছোঁ মই,
আমাৰ এই সৰ্বশিক্ষাৰ ওলোৱা নতুন কিতাপখনৰ এইবাৰ মই এই বস্তুটো মেছেজটো পাইছোঁ যে মৌলিক তই মই লিখি দিছোঁ মৌলিক কি ধুনীয়া ধুনীয়া বস্তু ওলাইছে আজিকালি পঢ়িলে বহুত ভাল বস্তু ওলাইছে আমি কিন্তু পোৱা নাছিলোঁ মৌলিক তই 3, 5, 7 এইকেইটা আমি পাইছোঁ কিন্তু মৌলিক তই বুলি পোৱা নাছিলোঁ বিবেচনা কৰা নাছিলোঁ চোৱাচোন মৌলিক তই এয়া এনেকুৱাকৈ এটা ওচৰা ওচৰিকৈ আছে প্ৰত্যেকৰে মাজত এটা এটা যৌগিক সংখ্যা আছে ইয়াত যৌগিক সংখ্যা 4 আছে ইয়াত যৌগিক সংখ্যা 5 আছে গতিকে ইহঁতক মৌলিক তই বুলি কৈছে গতিকে আমি এইবিলাক সংখ্যা আমি নতুন নতুন বস্তুবিলাক পাম নতুন নতুন মেছেজবিলাক আহিছে ধুনীয়াকৈ পঢ়িব লাগে কিতাপবিলাক আমি যিকোনো শিক্ষকক সুধিব লাগে এইবিলাক বস্তু আমি শিক্ষকক কি কৰিব লাগে এই বস্তুবিলাক ভালভাৱে ল'ব লাগে ধুনীয়া ধুনীয়া কথাবিলাক আজি নতুন কিতাপত দিছে তোমালোকে ভালকৈ পঢ়িবা আৰু এইখিনি মই যিখিনি ক'লোঁ এইখিনি বস্তু তোমালোকে নিজে কৰা আজিকালি নিজে কৰা দিছে গৃহ কাৰ্য দিয়া নাই আগতে দিছিল গৃহ কাৰ্য হোমৱৰ্ক আজিকালি কি কৈছে হোমৱৰ্কটো উঠাই দি নিজে কৰা বুলি দিছে মেছেজটো বৰ ধুনীয়াকৈ দিছে তোমালোকে এইখিনি কৰা বৰ ধুনীয়া ধুনীয়া এই চালনী মেথডত তোমালোকক মৌলিক সংখ্যা বাচিবলৈ শিকাইছে এইবিলাক ভালকৈ পঢ়া এইকেইদিন ভালকৈ পঢ়া ঘৰত ভালদৰে পঢ়া আমাৰ এই পৰিস্থিতিত আমি এই আতংকৰ মাজত স্বাস্থ্য বিভাগে যিটো আমাক নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাবিলাক আমি ভালদৰে মানি কিন্তু কিতাপৰ লগতে আমি কি কৰিব লাগিব পঢ়িব লাগিব নহ'লে আমিতো একেবাৰে আৰু পংগু হৈ যাম গতিকে আমি পঢ়া শুনা খুব ভালদৰে পঢ়িব লাগিব ইয়াকে কৈ মই সকলো ছাত্ৰ ছাত্ৰীক পঢ়াৰ বাবে ঘৰতে পঢ়াৰ বাবে আহ্বান জনাইছোঁ শিক্ষকসকলক তোমালোকে হোৱাটছএপ যোগে বা যিকোনো মিডিয়া আমাৰ জৰিয়তে জানা শিক্ষকবিলাকৰ ওচৰ চাপিবা জানা কথাবিলাক সুধিবা নাজানা কথাবিলাক তোমালোকে তেওঁলোকলৈ ঠেলি দিবা আৰু কিবা খেলি মেলি থাকিলে সুধিবা ইয়াকে কৈ মই আজি বিদায় মাগিছোঁ।